আজি ঘৰতে ষ্টিকি নোট বনাম মানে কিছুমান দোকানত ষ্টিকি নোট পোৱা নাযায় আৰু অনলাইনত কিনিব গ'লে ডেলিভাৰী চাৰ্জটো বস্তুটোতকৈ বেছি হৈ যায় সেইকাৰণে ভাবিছোঁ যে ঘৰতে বনাওঁ আৰু লগতে আপোনালোককো দেখাওঁ প্ৰথমতে এখন ডাঙৰ বগা কাগজ লৈ ল'ম আৰু এই বগা কাগজখনত মাজতে এটা দীঘলকৈ ভাঁজ দি এই ভাঁজটো এতিয়া আপোনালোকে স্কেলৰ সহায়ত বা কেঁচিৰ সহায়ত কাটি ল'ব পাৰে স্কেলৰ সহায়ত বেছি ভাল হয় এতিয়া এনেকৈ কাটি লোৱাৰ পিছত 4টা পিচ ওলাব আৰু এই 4টা পিছত এতিয়া আমি 3টা ভাঁজ দিম মানে যিটো সাধাৰণতে আইডিয়েল মানে সাইজ হয় ষ্টিকি নোটৰ আৰু এনেকৈ কাটি লোৱাৰ পিছত বহুত কিটা পিচ ওলাব আপোনালোকৰ আৰু আপোনালোকৰ সুবিধা মতে যেনেকুৱা সাইজৰ ষ্টিকি নোট লাগে তেনেকুৱা সাইজৰে বনাই ল'ব পাৰে মই এইটো সাইজত বেছি ভাল পাওঁ আৰু মই আগতেও বহুত কিটা ষ্টিকি নোট এনেকৈ বনাই লৈছোঁ বিভিন্ন সাইজৰ মানে কিতাপত অকমান সৰু সাইজৰ এঠা লগালে বেছি ভাল লাগে আৰু দীঘলকেও ভাল লাগে বাৰু আপোনালোকে কিন্তু বস্তুবিলাক অকমান বেগৰ ভিতৰত থৈ দিব মানে ষ্টিকি নোটখিনি নহলে যেনি তেনি উৰি যোৱাৰ সম্ভাৱনা থাকে আৰু এতিয়া আপোনালোকে যি মন যায় তেনেকৈ লিখি ল'ব পাৰে আজিৰ ভিডিঅ'টো